हेलो फ्रेंड्स, मैं संगीता मोर आन एटी भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, যদি আপোনালোকে মোৰ ভিডিঅটো চাই ভাল পায় তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅটো লাইক কৰিবলৈ নাপাহৰিব। তেনেহলে বলকচোন আজি মই আপোনালোকলৈ এনেকুৱা কেইটামান কি হাতৰ লৈ আহিছো তাকে চাই লওক। বন্ধুসকল, আজি আমাৰ প্ৰথম হাতৰটি হৈছে স্বৰ্গ মৰ্ত পাতাল চাৰি নাকাতিৰ এক এখন চতাল। জানেনে আপোনালোকে কি হয় ইয়াৰ উত্তৰটো? ইয়াৰ উত্তৰটো হৈছে তাঁতশাল। আজিৰ আমাৰ দ্বিতীয়টো হাতৰ হৈছে কি শাকৰ গুটি নাই। কোনোবাই জানে নেকি? যদি জানে কমেন্ট কৰি নিশ্চয় জনাব। ইয়াৰ উত্তৰটো হৈছে ঢেকীয়া শাক। আমাৰ ৩ নম্বৰ হাতৰটো হৈছে হি জীৱও নহয় জন্তুও নহয় লগতে থাকে কিন্তু আন্ধাৰত নহয়। কি হয় বাৰু জানেনে আপোনালোকে? ইয়াৰ উত্তৰটো হৈছে আমাৰ ছাতু। আমাৰ আজি ৪ নম্বৰ হাতৰটো হৈছে এজনী বাঘিনী চাৰি ঠেং মেলি হ'ল গাভিনী। ইয়াৰ উত্তৰটো হৈছে আঠুৱা। আপোনালোকে জানিছিলেনে বাৰু? চৰাইটো সেউজীয়া ঠোঁটটো ৰঙা শিকালে কথা কয় মা দাদা ককা। কি হয় বাৰু কোনে কোনে জানে কমেন্ট কৰি জনাবচোন। ইয়াৰ উত্তৰটো হৈছে ভাটৌ চৰাই। আমাৰ আজি ৬ নম্বৰ হাতৰটো হৈছে লম লমকৈ বাঢ়ি যায় দাঢ়ি চুলি থাকি যায়। ইয়াৰ উত্তৰটো হৈছে মাকৈ। কোনে কোনে জানিছিলে বাৰু? মূৰ নাই কিন্তু টুপি পিন্ধে, সেইটো বাৰু কি কোৱাচোন ভাবি? ইয়াৰ উত্তৰটো হৈছে বটল। আমাৰ আজি ৮ নম্বৰ মানে শেষৰটো হাতৰ হৈছে একেবাৰে সহজ কি বস্তু কাটিলে দীঘল হয়। কোনোবাই যদি জানে কমেন্ট কৰি নিশ্চয় জনাব। ইয়াৰ উত্তৰটো হৈছে নলা। বন্ধুসকল, যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহলে প্লিজ ভিডিঅ'টো লাইক কৰি দিব, লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।